আজি মই বনাবলৈ ওলাইছো মাছৰ মুড়ি ঘণ্টা মগুৰ দাইলৰ লগত। মই সপ্তাহত এদিনকে বনাওঁ, খাই খুব ভাল পাওঁ, একেবাৰে ইজি হয়, খাবলৈ খুব ভাল হয়। আজি আপোনালোকক দেখাব ওলাইছো মই কেনেকৈ বনাওঁ। সেইখনত মগুৰ দাইলকেইটা অকণমান ফ্ৰাই কৰি ল'ম। এইখিনি দেখিছেনে, অকণমান ৰঙচুৱা কৰি লত মই এইখিনি নমাই লওঁ। এই কেৰাহীখনতে মই এতিয়া মাছ ফ্ৰাই কৰিম। এতিয়া মগুৰ দাইলকেইটা ধুনীয়াকৈ খচি খচি ধুই ল'ম। মুড়ি ঘণ্টা বনাব ওলাইছোঁ। প্ৰথমতে তেল গৰম হ'লত জিৰা কেইটামান দি দিছোঁ। জলকীয়া কেইটামান দি দিছোঁ, গোটাকৈ দি দিছোঁ, পিছত ভাঙি দিম। আদা নহৰু খুন্দি দি দিছোঁ। এতিয়া মই কাটি লোৱা আলু এটা দিছোঁ, দীঘল দীঘল কাটি দিছোঁ। এটা বিলাহী দিছোঁ সৰুকৈ, এয়া হালধি পাউডাৰ দি দিম, এয়া নিমখ। এতিয়া মই ইয়াতে ভাজি থোৱা মগুৰ দাইলকেইটা, ভাজি ধুই থোৱা মগুৰ দাইলকেইটা দি ল'ম। ইয়াতে মই লং, ইলাচি, দালচেনি আৰু এনেকৈ ধুনীয়াকৈ এইখিনি গোটাকৈ খুন্দি লওঁ। এয়া মই প্ৰথম ফাৰ্ষ্ট টাইম ইয়াত পানী দিম যে, ইয়াত পানী কম কমকৈ 3বাৰমান দিব লাগে। প্ৰথমতে এইখিনি দি লৈছোঁ, ঢাকনিখন লগাই থৈ দিম। এবাৰ পানী দিলোঁ, অকণমান সিজিলে, অকণমান সিজিলত মই এতিয়া ফ্ৰাই কৰি লোৱা মাছখিনি দি থৈ দিম। ইয়াতে মই চেনি অকণমান দি দিম। চেনি দিলে কি হয়, মগুখিনি ধুনীয়াকৈ সিজি যায়। মই 3বাৰ পানী দিলোঁ। মাছৰ মুড়ি ঘণ্টা প্ৰায় ৰেডি, আৰু 5 মিনিটমান লাগিব। মই যে খুন্দি থৈছিলোঁ গৰম মছলাখিনি, লং, ইলাচি, দালচেনি, সেইখিনি দি দিলোঁ। লাষ্ট টাইমত এয়া মই কিটচেন গাৰ্ডেনৰ পৰা ছিঙি দিছোঁ, মান ধুনীয়া কেইবাৰমান। একেবাৰে ৰেডি আমাৰ মাছৰ মুড়ি ঘণ্টা। এয়া মাছৰ মুড়ি ঘণ্টা একেবাৰে ৰেডি।